সমগ্ৰ ৰাজ্যৰ লগতে আজি সোণাৰীতো শাৰদীয় দুৰ্গোৎসৱৰ শেষদিনা দেৱী বিসৰ্জন দিবলৈ যাত্ৰা কৰিছে বিসৰ্জনস্থলীলৈ ভক্তসকল। আজি বিজয়া দশমী, মা দুৰ্গতি নাশিনীক বিসৰ্জন দিবলৈ বিসৰ্জনস্থলীলৈ আগমন ঘটিছে ভক্তসকল। সোণাৰী বৰাহী চাৰিআলিৰ সমীপৰ টাওকাক নদীত দেৱীৰ বিসৰ্জন দিয়া ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। সম্পূৰ্ণ প্ৰশাসনৰ প্ৰশাসনিক ব্যস্তনিৰ মাজত সোণাৰীৰ দুৰ্গা পূজা মণ্ডপৰ ভক্তসকলে দেৱী বিসৰ্জন দিয়া পৰিলক্ষিত হৈছিল। দেৱী বিসৰ্জনস্থলীত উপস্থিত থাকে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউৰ অতিৰিক্ত উপায়ুক্ত, এডিচিকে ধৰি বিভিন্নজন জিলা প্ৰশাসনিক বিষয়াসকল। এই অনুষ্ঠানত চৰাইদেউ জিলা যুৱ সমাজৰ ভক্তসকলে অসমীয়া সাজপাৰ পিন্ধি একোখনকৈ বাপুতি সাহোন গামোচাৰে হৰিনামৰ গীতেৰে মুখৰিত কৰিলে বিসৰ্জনস্থলী।